Guys, good morning. Welcome to our channel Do or Die. So, ohakali hoise 15 August, mane Independence Day. So, yate olop shooting choli ase video etar. So, baki ami jikhon thait asu ekon hoise Boro Bazar. भारत हमरा जान से प्यारा है, जान लगा देंगे भारत के लिए. तो गाइस, अपना लोग সকলে हैप्पी इंडिपेंडेंस डे. গাইস, এখন হচ্ছে আমার গোলপাড়া ফেরিঘাট, যেটা ফেরিগুলো চলি আছে, ফেরি ফেরি করে চলি আছে. কি বলছে পাবলিক? মানে ব্রহ্মপুত্রখনৰ পানী একেবাৰে বেছি হৈ গৈছে. চাওক গাইস, এফালে পুৰা একদম মাটি কই গৈছে, পুৰা মাটি একদম খহি গৈছে ইয়াতে. তো গাইস, আমি এতিয়া ভোক লাগিছে, খাবলৈ যাই আছো আৰু তেওঁলোকৰ কাৰণে কিবা লৈ আহিম. আমি খোৱা বস্তু কেক বা বিৰিয়ানী এইটো ভিডিঅ' এটা বাৰতে হ'ব. মানে আজি হৈছে 14 আগষ্ট আৰু কালি হৈছে 15 আগষ্ট. দুটা মিলি কেনে এটা ভিডিঅ' বনাম আমি. ব্লগটো মানে শ্বুটিং আছিলে ন, সেইকাৰণে আজিয়ে বনাই আছো. আৰু ব্লগটো এইটো ব্লগ অলপ ডাঙৰ হ'ব, আপোনালোকে চাব, ফুল ব্লগটো চাব. वंदे मातरम शुरू करेंगे. वंदे मातरम, वंदे मातरम, सुजला सुफला मलय देशला আমি সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম. জয় আই অসম. क्या बनता कब लोग ऐसा डायरेक्ट कोच जाओ डायरेक्ट जल्दी कमर तेल भरा हुआ सादा वीडियो तो अपना लगे. আমার ডাইরেক্টর সাহেব উঠা নাই তো সেই কাৰণে বেলে উঠিব কৈ আছে আৰু ভিডিঅ' কৰ ভাই. তো আমাক ডাইৰেক্টৰ প্ৰডিউচাৰক ল'লোঁ ভিডিঅ'ত. এইটো আমাৰ ডাইৰেক্টৰ প্ৰডিউচাৰ ৰেলীটো লৈছোঁ আমি. क्या बोलते पब्लिक?
জয় আই অসম। গাইস আমি কংগ্রেস অফিসের ভিতৰত আছো। আমাক কি দিব? গোল্লা, সিংড়া, সমোসা, সমোসা, সিংড়া, গোল্লা সব একে দিব। পানী দিব চাগে, ওয়াটার দিব, ওয়াটার। ভাত পানীৰ ব্যৱস্থা কৰিছিল। বেছি ওয়াটার মাৰিব নালাগে, পানী ক'ব লাগে, পানী 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 হওক। এই গাইস ক'ত যাম আমি? হ্যাপি ইন্ডিপেন্ডেন্স ডে। তো হ্যাপি ইন্ডিপেন্ডেন্স আমাৰ জাৰ্নি গোৱালপাৰাৰ পৰা অভয়পুৰী হ'ব পাৰে, বঙাইগাঁও হ'ব পাৰে, এতিয়ালৈকে মানে ফাইনেল হোৱা নাই। লালমাটি 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 গোৱালপাৰা টু গোৱালপাৰা নহয়, গোৱালপাৰা টু অভয়পুৰী, গোৱালপাৰা টু অভয়পুৰী, লালমাটি। তো আপোনালোকে জাৰ্নিটো এনজয় কৰক। এণ্ড এগেইন হেপি ইণ্ডিপেণ্ডেন্স ডে গাইজ। মানে মোৰ এটা মাহীৰ ল'ৰা আছে তাতে, মাহীৰ ঘৰ আছে তাতে গৈ আছোঁ আমি। তাক লগ ধৰিব। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। আমি হাইৱেত উঠিলোঁ। হাইৱেৰ পৰা এতিয়া ক'ত পাম? এতিয়া পাম আমাৰ গোৱালপাৰাৰ চবচে ডাঙৰ ব্ৰিজ, মানে নৰনাৰায়ণ সেতু। আমাৰ সাহিল দাদাই ভালকৈ ক'ব, কাৰণ মই চলাই আছোঁ, হেলমেট পিন্ধি আছোঁ, মোৰতো শুনা নাযাব। বাকী কি ক'ব লাগে? এইটো নৰনাৰায়ণ সেতু আৰু পানী নদীয়ে। তো আজি জাৰ্নি হৈছে আমাৰ ইণ্ডিপেণ্ডেন্স ডেৰ কাৰণে। তো ভিডিঅ'টো ফুললি চাব, আপোনালোকে ছাপোৰ্ট কৰক গাইজ। বনাই আছোঁ আপোনালোকৰ কাৰণে, আপোনালোকে ছাপোৰ্ট নকৰিলে বেয়া লাগে না। এইফালে পুলিচৰ চেকিং নাই, মজা যাম গৈ ৰেলি ওলাইছে। তো গাইজ আমি ব্ৰিজত উঠিলোঁ। এইটো আমাৰ নৰনাৰায়ণ সেতু। আপোনালোকে ফুললি চাওক ব্ৰিজখন। যদি গোৱালপাৰা হয় তেনেহ'লেতো চাইছে, আৰু যদি বাহিৰৰ হয়, যদি চোৱা নাই ভালকৈ চাই লওক। এইটো আমাৰ ডিষ্ট্ৰিক্ট পাৰ হৈ যায়, ব্ৰিজৰ সেইপাৰ আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট পৰি যায়। তো গাইজ আজি আমাৰ এই ৰাইডটো ট্ৰেডিং যায় আমাৰ প্ৰিন্স দাদাক, কাৰণ প্ৰিন্স দাদাই গোটেইখিনি মেকআপ কৰিছে। আৰু প্লানিংটো মোৰ দেই। প্ৰিন্স দাদাক মুখখন দেখাই দিয়া অলপ। প্ৰিন্স দাদাক মান্নান দাদা উঠি পেলিছে আপুনি, কিয় বলতে? মান্নান দাদা মাস্ক হৈ যায় আৰু আপোনাৰ চুইমিং পুলৰ চশমা হৈ যায়। আনে দে মৌচম গো, আনে দে হাৱা আনে দে। এইটো পিছত আপোনালোকৰ বহুত মানুহ আহে ফটো উঠিবৰ কাৰণে। মানে এতিয়া কৰোণা টাইম কাৰণে সেনেকৈ নাই। ইমান নাই। এই আমাৰ দাদা ৰখি আছে, দুটা দাদা আগত ৰখি আছে, বহুত আগত লাগিছিল, কাৰণ MT-50 লৈ আহে ন, বেছি স্পীড। এই দুজনে বেছি স্পীডত আহি গৈছে ব্ৰিজ। তো গাইজ আমি ব্ৰিজৰ একেবাৰে মাজত আছোঁ। দাদাহঁতে আগতে আহি পাইছে, কাৰণ MT-15 লৈ আহে ন, পূৰা 80-100 স্পীডত আহে সিহঁতে। সিহঁতে আগতে আহি আছে। এইফালে আমাৰ প্ৰিন্স দাদা কেমেৰা লৈ ওলাইছে, পূৰা ফটোশ্বুট কৰিব। একচুৱেলি মানে আমাৰ টায়াৰ দুটা ভাল নহয় স্কুটিৰ, শ্লিপ কৰে। লাহে লাহে আহিছোঁ আৰু তো এইটো আমাৰ কাৰো দাদা, পানী মাৰা দাদা। তো গাইজ আমি ব্ৰিজৰ মাজত ৰখিলোঁ অলপ টাইম। এতিয়া আমাৰ মেইন ডেষ্টিনেশ্যনলৈ যাম আমি। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইজ তো সবে মিলি এতিয়া শ্লোগান দিব, বলো বলো ভাৰত মাতা কে। তো জাৰ্নি এগেইন ষ্টাৰ্ট। চাই থাকক। চকুৱে চাওঁতে দেখিলো যে তোমাকে, চকুৱে চকুৱে চিনি পালো হঠাতে, ভাল পাবনি শিকিলো, পায়ো হেৰুৱালো, ভাল পাব নাজানিলো। এবেলি মোক বুকুতে ৰাখি, এবেলি মোক লুৱাই ঢাকি, মনলে উভতি আহে লৰালি তোৰে মোৰ। গাইজ বাচি গ'লো আমি, পুলিচ চেকিং কৰিছিল ইয়াতে, আমাক একো কোৱা নাই। বাকী কেইটামান বাইক ধৰিছে, সিহঁতক আহিব দিয়া নাই ইপিনে, সিহঁতক মানে যাবলৈ দিয়া নাই। বঙাইগাঁৱৰ পৰা আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত যাব দিয়া নাই। মানে কিন্তু আমি আমাৰ গোৱালপাৰাৰ পৰা আমাৰ বঙাইগাঁও হেলমেট মাস্ক এভৰিথিং ক্লিয়াৰ আছে আমাৰ। আমি নিয়মত আহিছোঁ, নিয়ম নীতি পালন কৰি আহিছোঁ। তো গাইজ আমি পালোঁ, এই ঠাইখনৰ নাম কি? এইটো জগিকপা বুলি কয়। জগিঘপা আহি পালোঁ আমি। আপোনালোকক দেখাই আছোঁ, বেক কেমেৰাৰে দেখাব চাহিল দাদাই। তো ভিডিঅ'টো চাই থাকক গাইজ।
খাজ খাজ কই পাতে মন মন বলিয়া করে কুলি মাতে তোমারে যে আজি রাগে নিয়ৰত ৰং খানে শিলঙৰে গধূলি নামিয়া কুঁৱলী শিলঙৰে গধূলি নামিয়া কুঁৱলী পাখি পাখি মন পাখি লগা মোৰ মন পাখি মেলি যাওৰি কিনো যাদু আজি বুকুৰ মাজত এন্ধাৰতো বাট খোজে দুহাতেৰে ফালি দুখৰে নয় নতুনৰে ধুতুলে বাৰু আছে একচুৱেলি মানে আমি হাইৱেদি যাব খুজিছিলোঁ তো আমাৰ প্ৰিন্সে ক'লে যে এইফালে পিছফালেদি যাব লাগে এইটো বেক চাইডৰ এটা ৰাস্তা গম নাপাওঁ কোনটো ৰাস্তা এইটো আহিছিলোঁ আগতে ৰাস্তাটো গম নাপাওঁ নামটো কি এইফালে মানে নদীৰ কাষৰে যাব লাগে মুঠতে আমাৰ ডেষ্টিনেশ্যনত আমি যাই পাম এইফালে মানে শ্বৰ্টকাট হয় আমি ভাবিছিলোঁ লং কাট মাৰি আমি হাইৱে হৈ যাম তো গাইজ এই ব্লগটো অলপ ডাঙৰ হ'ব চাগে 10 মিনিটছৰ ক্ৰছ কৰি দিব পাৰে 10 মিনিট নহয় 15 মিনিটৰ ক্ৰছ কৰি দিব পাৰে কাৰণ শ্বুটিঙৰ ব্লগ দেখুওৱা হৈছে যোৱাকালি মানে আজি হৈছে আপোনাৰ 15 আৰু যোৱাকালি আছিলে 14 তো 14 তাৰিখৰ অলপ ব্লগ আছিলে ব্লগৰ অলপ শ্বৰ্ট আছিলে সেই শ্বৰ্টখিনিও এই ভিডিঅ'টোত দিয়া হ'ব চ' অলপ ডাঙৰ হ'ব তথাপি চাব আপোনালোকৰ ব'ৰ নালাগিব ব্লগটো চাই কেনে close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. শ্বিলঙৰ পাহাৰ উঠি আছোঁ আমি শ্বিলঙে হয় সৰু সুৰা শ্বিলং এইটো কিবা ক'লে জেগাটোৰ নাম মালে ঘৰ না কিবা ক'লে পাচনি এৰি বিলাক চাওক চাই ৱেব মাৰি যাব পাৰোঁ কিন্তু ৱেব মাৰি যদি যাওঁ ইয়াত বান্ধি থাকিব লাগিব কাৰণ আপোনালোকক ক'লোৱেচোন যে টায়াৰটো আমাৰ ভাল নহয় টায়াৰলৈ গ্ৰীপ নাই আমাৰ তো ইয়াতে যদি আমি ৱেব মাৰি যাওঁ তো গাইজ যাওঁতে যাওঁতে গোটেইকেইটা বস্তু খাবৰ কাৰণে বহুত বোলে ভোক লাগছে ঠাইখনৰ নাম কি নাজানো ফাইনেন্সাৰ মই নহয় ফাইনেন্সাৰ তেখেতে তো ঠাইখনৰ নাম হৈছে মালেগড়ত আহি কেনে আমি ৰখিছোঁ তো ইয়াতে খাই আছে চাইল্ডৰ বোলে ভোক লাগছে বেয়াকৈ তো আমি খাই কেনে জাৰ্ণিটো এগেইন ষ্টাৰ্ট কৰোঁ তো গাইছ এইটো আপোনালোকৰ অভয়পুৰী বজাৰ মেইন বজাৰ বহুত ডাঙৰ বজাৰটো ভাল লাগে দেখাত মানে আমাৰ ডেষ্টিনেশ্যনটো আছিল বেলেগ অলপ মানে পাৰ্ক এখনত যাব খুজিছিলোঁ কিন্তু অলপ অসুবিধা থকাৰ কাৰণে যাব নোৱাৰিলোঁ বাকী এইটো হৈছে অভয়পুৰী বজাৰ তো আজি এটা ৰাইড হিচাপে আহিছোঁ তো আপোনালোকক প্ৰত্যেকটো বস্তু দেখাব নোৱাৰিম আৰু মোৰ মাহী ল'ৰাটো যাক লগ কৰিব আহিছিলোঁ তাই কৈছে কিহত বনাই গৈছে সেইকাৰণে লগ কৰিব নাপালোঁ ত' মানে ভাবিছিলোঁ যে ইয়াত লৈ কেনে মানে দেখাম আৰু কিবা কিবি দেখাম কিন্তু এতিয়া এইটো ৰাইড হিচাপে আহিছোঁ চ' বেলেগ একো দেখুৱাব নোৱাৰিম বাকী আমি ৰিটাৰ্ণ হৈ আছোঁ এতিয়া মানে গোৱালপাৰালৈ ৰিটাৰ্ণ হৈ আছোঁ এতিয়া আমি যাম হাইৱেৰে ত' সেইটো ব্লগ আপোনালোকে দেখা পাব বাকী কেতিয়াবা আহিম আৰু See the horizon turn us to thousands, and we'll grow in number, fueled by them to see the horizon turn us to thousands, and on we'll go through the wastelands, through the highways, till my shadow turns to sun rays, and we'll go through the wastelands, through the highways.
অ'কে গাইজ, ভিডিঅ'টো যদি আপোনালোকৰ চাই কিনে ভাল লাগিল প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব এণ্ড শ্বেয়াৰ কৰিব। তো লগ হৈ আছোঁ আৰু এটা নতুন ব্লগৰ সৈতে।